আজি আমাৰ অৱস্থাত যাব নালাগে আপোনালোকে, কাৰণ আমি পুৰা বহুত বেয়াকৈ ভিজিলোঁ। কাৰণ বৰষুণ বৰষুণ মানুহৰ কাৰণে কষ্ট কৰিব পাৰি, বৰষুণ ভিজি হ'লেও কষ্ট কৰিব পাৰি। বৰষুণ ভিজি কেনে আপোনাৰ পেণ্ডেলটো চাব পাৰে, একদম বেলেগ এটা নতুন থিমত বনাইছে। একদম চন্দ্ৰয়ান 3, যিহেতু চন্দ্ৰয়ান 3 ৰিচেণ্টলি লঞ্চ হৈছে। আমি মানে বৰ্তমান ফাটাচিল আম্বাৰীত আহি মানে ফাঁচি আছোঁ। ফাঁচা কাৰণটো মানে হ'ল এইটো বৰষুণ। গণেশ চতুৰ্থী উপলক্ষে মানে আপোনাৰ 30 ফুট ওখ গণেশৰ বাবাৰ মূৰ্তি বনাইছে। তাৰমানে তাকে আমি চাব আহিছোঁ মানে পাৰিলে পূজাও কৰি যাম সেনেকৈ ভাবি আহিছিলোঁ। কিন্তু বৰষুণৰ বাবে আমি মানে ইয়াতে ৰখিব লগা বাধ্য হ'লোঁ, উপায় নাই। 1 ঘণ্টা ধৰি ফাঁচি আছোঁ। আৰু এইটোৱে হয় 30 ফুট ওখ গণেশ বাবাৰ মূৰ্তিটো, যাক আমি ৰাতিপুৱাৰ পৰা চাবৰ কাৰণে পূৰা ইচ্ছুক হৈ আছিলোঁ। আৰু এইফালে পূজা অৰ্চনা চলি আছে, চাওক পূৰা ভালকৈ পূজা চলি আছে। আমি দুজনে আহি গ'লোঁ দিয়ক আৰু কিবাকৈ বৰষুণৰ মাজত। আৰু এইফালে চাওক বৰষুণটো এতিয়ালৈকে ৰখা নাই, পূৰা হেভি বৰষুণ মাৰি আছে। তাৰে মাজত ভক্তবিলাক আহি আছে, যোনে যোনে পাৰিছে ছাতি লৈছে, কাৰণ যিহেতু গণেশ বাবাক চবেই ভাল পায়। বৰষুণ ভিজি কেনে আহি পালোঁ না, ঠিকছে ভিজিলোঁ। ইফালে মূৰ্তিটো 30 ফিট ওখ আমাৰ গণেশ বাবা। চ' অৱস্থা আপোনালোকে চাব পাৰে, তাইক চাওক আৰু মোকো চাওক কিমান ভিজিছোঁ। কিন্তু গণেশ বাবাৰ কাৰণে চব কিছু কৰিব পাৰি। আৰু ইফালে বৰষুণটো দেখাই দিম আপোনালোকক। চ' এইটোৱে মানে আমি চাব আহিছিলোঁ। চ' মনৰ আশা পূৰণ হ'ল। আশা পূৰণ হৈছে নে নাই? আশাটো পূৰণ হ'ল। ৰাতিপুৱাৰ পৰা আহো কৰি আছিলে ন? তাৰমানে আমি ৰাতিপুৱাই আহিব লাগিছিল। আমি ৰাতিপুৱা নাহি পিছবেলা আহি মানে অলপ প্ৰব্লেম হ'ল। তাৰমানে বৰষুণ ভিজিলোঁ, বৰষুণো মানে তামাম বৰষুণ। বাৰু আপোনালোকে চাওকচোন, আশীৰ্বাদ লৈ লওক চবেই এবাৰ মনৰ পৰা প্ৰাৰ্থনা কৰি। 30 ফুট ওখ এইটো আমাৰ গণেশ বাবা ফাটাচিল আম্বাৰীত বনাইছে, ইউথ ক্লাবত, ডক্টৰ আম্বেদকাৰ ইউথ ক্লাবত। 30 ফুট ওখ গণেশ বাবা। চাৰ্টৰ অৱস্থা আৰু ইফালে চাওক। আমি দুজনে আহি বহি গ'লোঁ এতিয়া চকীত। আৰু চাওক ইফালে অৱস্থা আমাৰ পূৰা ভিজি বেয়া অৱস্থা, এতিয়ালৈকে শুকা নাই। আৰু ভইচ অভাৰ দিলোঁ এটা কাৰণতে, মানে বহুতে বেছি হাল্লা হৈ আছে। আজি মাইকো আনিব পাহৰি গ'লোঁ, ঘৰতে থাকি আহিল। আজি মানে ওলোৱাৰ পৰা উল্টা পুল্টা হৈয়ে আছে মানে আমাৰ লগত। আৰু এতিয়া হ'ল অলপ ভক্তিৰ টাইম। চ' মই ধূপ জ্বলাব আহি গ'লোঁ। তাৰমানে মিছেছে নজ্বলাই, তাইৰ অলপ অসুবিধা হৈ আছে। চ' ময়ে বোলো ভগৱানৰ ওচৰত যায় আজি চবৰ হয়, তাইৰ হয়, আপোনালোকৰ হয়, চবৰ হয়, ময়ে বাৰু প্ৰাৰ্থনা কৰোঁ। এই চাওক পিছফালটো বাৰু ডাঙৰ মূৰ্তিটো আছে, কাষত এইটো সৰু মূৰ্তিটো আছে। ত' ইয়াতে মই মানে ধূপ জ্বলালোঁ। গণেশ বাবা আজি প্ৰথমবাৰ মই লাইফত গণেশ চতুৰ্থীৰ দিনাখন মই গণেশ বাবাৰ আগত ধূপ জ্বলাইছোঁ মই। আৰু ইফালে চাওক আপোনাৰ পেণ্ডেলটো চাব পাৰে, একদম বেলেগ এটা নতুন থিমত বনাইছে। একদম চন্দ্ৰয়ান 3, যিহেতু চন্দ্ৰয়ান 3 ৰিচেণ্টলি লঞ্চ হৈছে। চ' সেইবাবে মানে বৰ্তমান থিমটো মানে চন্দ্ৰয়ান 3 ৰাখিছে, হয় না? ধুনীয়া লাগিছে। আৰু ভিতৰতো এই গণেশ বাবা আছে। আজি আমাৰ অৱস্থাত যাব নালাগে আপোনালোকে, কাৰণ আমি পূৰা বহুত বেয়াকৈ ভিজিলোঁ। কাৰণ বৰষুণ বহুত বেয়াকৈ দিছে। তেতিয়াৰ পৰা 5:30 পৰা মানে দিয়ে আছে নন ষ্টপ। মানে বৰষুণ তাৰমানে আজি ৰখাৰ নামেই নলয়। যিয়ে নহওক ভগৱানৰ কাৰণে কষ্ট কৰিব পাৰি, বৰষুণ ভিজি হ'লেও কষ্ট কৰিব পাৰি। বৰষুণ ভিজি কেনে চাম ভগৱানক, যাতে ভগৱানে চবকে আশীৰ্বাদ কৰে। চবৰ গণেশ ভগৱান মোৰ পৰা ফেভৰেট হয়, বহুত কিউট লাগে ভগৱান, সকলো ভগৱানৰ ভিতৰত। গণেশজী আৰু গণেশ বাবা হ'লে গোটেই কুশল মংগল চবৰে হওক আশা কৰিছোঁ। আপোনালোকৰ হয় আমিও প্ৰাৰ্থনা কৰি দিম, যোনে যোনে ভিউৱাৰ্ছ হ'ব আমাৰ। আৰু সঁচাকৈ মনৰ পৰা চবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যাতে এই দুনীয়াখন ভালে কুশলে চলি থাকে। এইটো মূৰ্তি গণেশ বাবাৰ। চ' আজি মানে ব্লগটো মানে ইমান ভালকৈও বনোৱা নহ'ব, আপোনালোকে বেয়া নাপাব। কাৰণ যিহেতু বৰষুণত পূৰা ভিজি কৰি আছোঁ। বাট যিহেতু ভগৱানৰ দেখাম বুলি ভাবিছোঁ আমি, সেইকাৰণে আমি ভালেই হওক বা বেয়া হওক আমি ব্লগটো বনাই মানে আপলোড দিছোঁ। আৰু আপোনালোকে খালি ভগৱান আপোনাৰ আজি সেই মেইন বস্তুটো চাব আৰু গণেশ বাবাক চাব। আৰু হ'ল এতিয়া খিচিৰি টাইম। ভগৱানক চাব আহিম আৰু প্ৰসাদ নাখাম তেনেকৈতো হ'বই নোৱাৰে। তো এতিয়া আহিল ভগৱানৰ গণেশ বাবাৰ প্ৰসাদ খিচিৰি। চব মিছেছক লাইনত লগাই দিলোঁ, তাই লৈ আনিলে মোৰ বাবে খিচিৰি। এতিয়া তাই আকৌ নিজৰ বাবে যাই খিচিৰি ল'ব। চ' মই লৈ ল'লোঁ চাওক খিচিৰিটো। এইটো চাওক ইমান ধুনীয়া গৰম ওলাই আছে। তাৰপিছত তাই নিজৰ বাবে আকৌ ল'ব গ'ল। খিচিৰি খাই আছোঁ আমি ভিজি, কাৰণ শুকোৱাটো নাম নল'বই, কাৰণ বৰষুণ দিয়ে আছে। মানে আমি কি একবাৰ বাহিৰত গৈ আছোঁ, একবাৰ ভিতৰত আহি আছোঁ, কাৰণ বস্তুখিনি অলপ ভালকৈ দেখাম বুলি ভাবিছোঁ। কিন্তু বৰষুণৰ কাৰণে একো দেখাব পৰা নাই। তো আমি খিচিৰিটো খাই লওঁ এতিয়া। বৰষুণে মানে পুৰা খেলি মেলি লগাই যায়। আমি বহি আছোঁ তেনেকৈ। আৰু ইফালে
খিচিৰি বিলাই আছে মানে আমি খিচিৰিটো খাই লওঁ কোৱা খিচিৰিটো খাই আমি ইয়াৰ পৰা ওলাই যাম আৰু যিহেতু পূজা চূজাও কৰা হ'ল ধূপ জ্বলাই দিলোঁ আৰু বৰষুণ আৰু বৰষুণ কমা নাম নলয় আৰু আমি এনেকৈ যাব লাগিব আৰু এই গণেশৰ মূৰ্তিটো আপোনাৰ বাঁহ কাঠ খেৰ আৰু মাটিৰে তৈয়াৰী কৰিছে খুব ধুনীয়াকৈ বনাইছে আৰু কাৰিকৰখিনি কেলকাতাৰ পৰা আহিছে তাহাঁতে আৰু আপোনাৰ নজন কাৰিকৰ হয় আৰু আপোনাৰ 1 আগষ্টৰ পৰা মানে বনাই আছিলে আৰু তাহাঁতে ধুনীয়া বনাইছে চ' আমি আহি গ'লোঁ তাৰ পৰা এতিয়া অহাৰ পিছত তাৰমানে মিছেছে ৰাস্তাৰ দগীটোক মানে কিবা খুৱাই আছিলে তাৰমানে কিনি কেনা পকৰা চিকেন পকৰা বোলে তো দগীবিলাকে এনেও মাংস ভাল পায় তো সেইকাৰণে আৰু চিকেন পকৰাই তাই কিনি দিলে আৰু চ' আজি ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ আৰু যিহেতু আহিও পালোঁ ঘৰৰ ওচৰতে এতিয়া আছোঁ আমি